হাউলি ক্ৰীড়াসন্থাৰ উদ্যোগত বিনোদ দাস বৰণী যি আমি আন্তঃ ক্লাব আঞ্চলিক ভিত্তিত ফুটবল লীগ আমি চলালোঁ। আজি আচলতে তাৰ সামৰণিৰ দিন। আজি ফাইনেল খেল হৈছে, অলপতে শেষ হৈছে ফাইনেল খেল ৰংদিয়া একাদশ আৰু পৰাভৰ এফচিৰ মাজত। ইয়াত ৰংদিয়া একাদশে 2-1 গলত তাৰমানে বিজয়ী হৈছে। গতিকে আমাৰ ক্ৰীড়াসন্থাৰ যিটো উদ্দেশ্য, বহু বছৰ লীগ হোৱা নাছিলে, আমি লীগ আমি পতাৰ চেষ্টা কৰিছোঁ। লীগ তাৰমানে আমাৰ অঞ্চলৰ যিসকল খেলুৱৈ আছে, ফুটবল খেলুৱৈ আছে, সেইসকলক আমি চিনিব পাৰিব লাগিব, ৰাইজে চিনিব পাব লাগিব, বা তেওঁলোকে উপযুক্ত সুযোগ পাব লাগিব, পৰিৱেশ পাব লাগিব নিজক ভাল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে। আৰু তেনেকৈহে পিছৰ পৰ্যায়বিলাকলৈ আগবাঢ়িব। জিলা ভিত্তিত যাব, ৰাজ্যিক ভিত্তিত যাব, ৰাষ্ট্ৰীয় ভিত্তিত যাব, আন্তৰ্জাতিক ভিত্তিত যাব। আমাৰ ক্ৰীড়াসন্থাৰ সেইটোৱে উদ্দেশ্য। সেই উদ্দেশ্য লৈয়ে আমি আচলতে এই লীগ আমি আন্তঃ ক্লাব লীগ আমি পাতিছিলোঁ। গতিকে সেইটো আমি এটা অনুমান হৈছে, ৰাইজৰ সহযোগিতা পাইছোঁ, হাউলিবাসী ৰাইজৰ সহযোগিতা পাইছোঁ। প্ৰত্যেকখন খেলতেই তাৰমানে তেওঁলোক আহিছে, আহি উপভোগ কৰিছে, আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিছে। টোটেল 8টা ক্লাবৰ মাজত এই প্ৰতিযোগিতা হৈছিলে। গতিকে তাৰে আজি ফল সামৰণি পৰা বুলি আমি অনুভৱ কৰিছোঁ। এই চেগতে এই প্ৰতিযোগিতা চলোৱাৰ ক্ষেত্ৰত আমাৰ যি মানে পৰিচালনা সমিতি আছিলে, ক্ৰীড়াসন্থাৰ মাজৰ পৰাই আমি বাছি দিয়া পৰিচালনা সমিতি, তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ ফলত আচলতে এইটো সম্ভৱ হৈছে। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমাৰ ক্ৰীড়াসন্থাৰ যিসকল উপদেষ্টা আছে, উপদেষ্টাসকলো মাজে মধ্যে আহি আমাক উৎসাহিত কৰিছে, আমাৰ কৰ্মকৰ্তাক উৎসাহিত কৰিছে। গতিকে এই ধৰণৰ সহযোগিতা যদি থাকে, তেতিয়াহ'লে আমাৰ মানে নিশ্চয় আমি চব কামতে সফল হ'ব পাৰিম। আমি ফুটবলে নহয়, অল স্পৰ্টছৰ কাৰণে আমি আগবাঢ়িছোঁ। যে বিভিন্ন খেল, এথলেটিক্স হওক, ফুটবল হওক বা ক্ৰিকেট হওক, বিভিন্ন খেলত আমাৰ অঞ্চলৰ খেলুৱৈ, এই উদীয়মান খেলুৱৈসকলক বা এই প্ৰজন্মৰ খেলুৱৈসকলক আমি আগবঢ়াই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ আজিও উপস্থিত আছিলে আমাৰ এই সময়ৰ খেলুৱৈ হেমেন দাস ডাঙৰীয়া, প্ৰিন্সিপাল ছেক্ৰেটাৰী আছাম এছেম্বলি, ৰিটায়াৰ্ড এতিয়া, আৰু তেখেত আমাৰ ক্ৰীড়াসন্থাৰ লগত মানে জন্মলগ্ন পোৱা নাই, মাজতে এটা আমাৰ গেপ আছে ক্ৰীড়াসন্থাৰ। এটা সময়ত আমি তেতিয়া সৰু মানে বন্ধ হৈ গৈছিলে, তাৰ পৰা পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত এওঁলোকৰ যথেষ্ট অৱদান আছে। আজি উপস্থিত হৈছিলে, বিভিন্ন কথাত গুৱাহাটীত থাকিলেও সহায় কৰি থাকে আমাক। গতিকে এই ধৰণৰ আমি প্ৰাক্তন খেলুৱৈসকলক লৈছোঁ, যে আমাৰ নতুন কমিটিয়ে আমি প্ৰাক্তন খেলুৱৈসকলক লৈ তেওঁলোকৰ আমি জড়িত কৰিছোঁ। তেওঁলোক এতিয়া এষ্টাব্লিছ চবেই, আমি এতিয়া প্ৰাক্তন খেলুৱৈ হিচাপে তেনে আমিও এষ্টাব্লিছ। গতিকে তেওঁলোকৰ সহযোগিতা, বিভিন্ন ধৰণৰ সহযোগিতা পাইছোঁ। গতিকে প্ৰেচিডেণ্ট হিচাপে এই টীম, আমাৰ যি মানে ক্ৰীড়াসন্থাৰ কাৰ্যনিৰ্বাহক যিখন সমিতি, তাৰ লগত যিসকল আমাৰ প্ৰাক্তন খেলুৱৈ আছে, তেওঁলোকৰ সহযোগিতা মানে সদায় আমি মনত ৰাখিব লাগিব, চিৰঋণী হৈ থাকিব লাগিব। গতিকে গোটেইখিনি সহযোগিতাত আমাৰ প্ৰত্যেকটো পদক্ষেপ, ক্ৰীড়াসন্থাৰ প্ৰত্যেকটো পদক্ষেপ খেলাৰ ক্ষেত্ৰত যাতে চবেই সহযোগিতা কৰে, সেইটো আশা কৰিছোঁ। আৰু এইদৰে আমি খেলুৱৈ সৃষ্টিৰ আমি বাট মোকলাব পাৰিম বুলি আমি অনুভৱ কৰিছোঁ। ইয়াৰ পিছত আৰু কিবা ইয়াৰ পিছত আমি প্ৰথমতে 15 দিনীয়া আমি কোচিং চেণ্টাৰ চলালোঁ ফুটবলৰ। তাৰপিছত এই লীগ চলালোঁ। লীগৰ পিছত আমি এটা চুমু বিৰতি দি পেলাই, বেছি পিছলৈ নিব নোৱাৰোঁ, মানে আমি ডক্টৰ ভূপেন দাস সোঁৱৰণী আমি মেইন টুৰ্ণামেণ্ট সেইখন চলাম আমি। তাৰপিছত আমাৰ ইতিমধ্যে আমাৰ ক্ৰীড়াসন্থাৰ টীমে বৰপেটাৰ এ ডিভিজন লীগতো খেলি আছে, দুখন মেচ এতিয়ালৈকে জিকিছে। গতিকে সেই টীমেও নিশ্চয় ভাল কৰিব। গতিকে চবৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আচলতে মৰম বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ, যাতে আমাৰ এই খেলুৱৈসকলক যিখিনি উঠি আহিছে, তেওঁলোকক মানে এটা বিশেষ পৰ্যায়লৈকে আমি আগবঢ়াই দিব পাৰোঁ।